বলক আজি যাওঁ পাটলাৰহাৰ সেউৰি লৈ তেতিয়াহ'লে আজি প্ৰথম জনাইছোঁ অসমৰ ডিপি চেনেললৈ আৰু আমি আজি যাম পাটিলাৰহাৰ সেউৰি চাবলৈ বলক পাটিলা দহালৈ আমাৰ বেকত 3জন অহাৰ কাৰণে এইখন পিলপিলিতে এজন পঠাই দিছিলোঁ সুৱেৰি পোৱাৰ লগে লগে আমাক লগ পাইছিলে এজাক বতাহে আৰু সেইকাৰণে আমি ৰখিছিলোঁ ইয়াতেই বতাহজাক শেষ নোহোৱাতেই আকৌ আমি আৰম্ভ কৰিলোঁ যাত্ৰা সেই বিখ্যাত সুৱেৰিলৈ বাইকবোৰ ইয়াতেই ৰাখিম আৰু আগুৱাই যাম ৰাস্তা মেইন নহয় তাৰমানে ৰাস্তা বনাইছিলোঁ এইখনে হৈছে সেইখন বিখ্যাত পাটিলাৰহাৰ আমি আহি পালোঁ পাটিলাৰহাৰ পঞ্চমী দেউলৰ সুৰেলিলৈ আৰু আমি চাম এতিয়া মেলাখন কেনেকুৱা হয় বলক মেলাখন চাওঁ
চাওঁতে সন্ধিয়া হৈছিল আৰু সন্ধিয়া হোৱাৰ লগে লগে আমি ঘৰলৈ বুলি আহিছিলোঁ আৰু চিলিপি লৈছিলোঁ। আজিলৈ ভিডিঅ'টো ইমানতে। আপোনালোকে নাইট ভিউজটো লওক। বাই বাই। আদি কৰি মই পবিত্ৰ